হে গাইজ সকলোকে স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে মই মামাহঁতৰ ঘৰত আছোঁ আৰু এই ভিডিঅ'টো দুদিনৰ হৈ পেলাই যাব আৰু এইটো মোৰ ছেকেণ্ড ব্লগত দি আছোঁ। মানে নগাঁৱলৈ অহা প্ৰথমটো ব্লগ দিলোঁ কালি, তো সেইটো সকলোৱে চাব, লিংক ডেছক্ৰিপশ্যনত থাকিব। আৰু এইটো ছেকেণ্ড আৰু ইয়াত দুদিনৰ মিলি যাব আৰু মই 4 দিন থাকিম। দুদিনত কি হয় আৰু ইয়াত কি লেভেলত বানপানী বাঢ়িছে মই দেখাম আমাৰ মামাহঁতৰ গাঁৱত। তো ইয়াত চাই থাকিব সকলোৱে। আৰু আজি এতিয়া আন্ধাৰ হৈ গ'ল, ৰাতি দিনটো ক'লৈকো নগ'লোঁ আজি ভাগৰ লাগিলে কাৰণে। তো আজি পূৰা গোটেইখিনি দেখাই দিম। ৰাতিপুৱা ব্লগ মই দিলোঁ আপলোড, তো সেইটো চাব সকলোৱে। আৰু এইখিনি দিম বাৰু মই পিছত। এইটো মামা আৰু সেইপিনে মামী আছে, মই দেখাম আপোনালোকক গোটেইখিনিকে দেখাই দিম। আপোনালোকে কিমান আৰু মামা মামীকে চাই থাকিব। মই এতিয়ালৈকে 4-5বাৰমান মামা মামীক দেখালোঁ, তো আৰু দেখাম মামা মামীক। আৰু ধুনুমাহঁতৰ ছেটআপ দেখাম, কম্পিউটাৰ কেনেকুৱা কৰি থৈছে, ক'ত কি থৈছে, আৰু বহুত বস্তু আনি থোৱা আছে। মই বহুত দিনৰ মূৰত দেখিছোঁ, তো আজি বহুত দিনৰ মূৰত দেখিছোঁ, সেইকাৰণে সকলোখিনি দেখাম আপোনালোকক। চাব ভিডিঅ'টো শেষলৈকে। যদি চাই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তো লগ পাই আছোঁ ভিডিঅ'ৰ লগত। এইটো ধুনুমাৰ ৰুম আৰু ছেটআপ। এইটো নতুনকৈ আনিছে কম্পিউটাৰ, মানে কম্পিউটাৰ নহয় লেপটপৰ লগত কানেক্ট হৈ যায়। তো লেপটপৰ লগত কানেক্ট হৈ মনিটৰ এটা আছে, তো ইয়াতে সকলোখিনি ধুনুমাই কাম কৰে। প্ৰিণ্টাৰ চিণ্টাৰ চব আছে। আৰু এইটো DSLR ফ্ৰিজ, মইতো বুজি নাপাওঁ কিন্তু DSLR ফ্ৰিজ বুলি কৈছে। এইটো DSLR ফ্ৰিজ চাগে, মই নাজানো। DSLR ফ্ৰিজ এইবোৰ পূৰা একদম লেন্স চেন্স কিনি আনিছে। দে আৰু আমাৰ চব বহি আছে। এজনী মামী, তো মামা আৰু আইতা হৈ পিনে সোমাই আছে চুকত। মানে মাকক অকণমান পিছত ৰাখিব লাগে ন, এতিয়া ধৰা বুঢ়া হ'ল নহয়, পিছত ৰাখিব লাগে। তো এইজনী আমাৰ টিকলি আৰু মামা মামী বহি আছে। মামাক দেখিছে নাই, গেঞ্জি চেঞ্জি নাই, লুঙি পিন্ধি আছে। আৰু এইটো ব্লগ হৈ আছে দ্বিতীয় দিনা, আৰু মই দ্বিতীয় দিনা খোৱা বোৱা উঠিলোঁ। আৰু এতিয়া টাইম হৈছে 7টামান বাজিছে আৰু ভণ্টিয়ে পঢ়ি আছে চাওক। আৰু ভণ্টিয়ে পঢ়ি আছে, পূৰা কিতাপ লৈ লৈ লিখি আছে। মই বহি আছোঁ, তো কাম নাই ন, এনেই বহি থকা। অলপ পিছত ওলাই যাম মামাৰ লগত, তো তেতিয়া আপোনালোকক দেখাম। আৰু বানপানী চাগে আজি মই দেখাম ক্লিপ কেইটামান, চাব কেনেকৈ বাঢ়িছে বানপানী। ইয়াত হৈছে এতিয়া অলপ কমিলে, আৰু আগত বহুত আছিলে, এতিয়া অলপ কমিলে পথাৰ ন, এতিয়া বহুত কমিলে হয়নে নাই? আছেই। ক'ত? তহঁতৰখিনিত নাই সোমোৱা, বেলেগৰ চবৰে সোমালে। তো ইয়াত শুনিলে আৰু তাহাঁতৰখিনি সোমোৱা নাই। তাই নাজানে চাগে, মামাহঁতেহে জানিব সোমাইছেনে নাই। তাই নিয়ে আৰু খেলাই ভাল পেলাই থাকে। ক ভিডিঅ'টো সকলোৱে চালে বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। তো মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু বানপানী অকণমান ক্লিপ দিছোঁ, তো চাব কেনেকুৱা হয়। মানে যাব নোৱাৰি পথাৰত, মানে ৰাস্তাবোৰত পানী হৈ আছে। তো মামায়ে ক'লে নালাগে যাব, বহুত পানী হৈ আছে, সেইকাৰণে মই নগ'লোঁ। আৰু অকণমান দূৰৰ পৰা স্কুটিত যাওঁতে ভিডিঅ'টো কৰি দেখাই দিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। আৰু মানে মামা কালি ভাতকেৰেলা পাৰিবলৈ গৈ পৰিলে, হাতত অলপ দুখ পাইছে মূৰত। তো কি হয় নাজানো, হাত ফ্ৰেকচাৰ হৈছে বুলি ভাবিছোঁ। কি হৈছে মানে হেৰি কৰা নাই, কাইলৈ কৰিব। আজি দেওবাৰ নকৰিলে বোলো, তো কাইলৈ কৰিব। আৰু মই কাইলৈ যামগৈ। আৰু এতিয়া ভাত খাবলৈ লৈছোঁ, আৰু ভাত খাই শুই দিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব, আৰু ক'লোৱে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, বাই বাই।